হাগ্ৰামা মহিলাৰী BTCৰ মানুহ হৈ BTCকে দখল কৰে নেকি? দখল কৰিব লাগিলে বেংগলত যাই দখল কৰিব লাগিব, বেলেগত যাই দখল কৰিব লাগিব। ইয়াত মা দেউতা নিজৰ দাদা ভাই আছে, ইহঁতক দখল কৰিব নেকি? দখল কৰাৰ মিনিংটো কি? যে BTCটো তেখেতে সেৱা কৰিব না দখল কৰিব, সেইটো ঠিক কৰক। আমি কিন্তু BTC দখল কৰিব অহা নাই, আমি সেৱা কৰিব আহিছোঁ। আজি UPPL BJP চৰকাৰ চলি আছে, আমাৰ 35 লাখ মা দেউতা দাদা ভাইসকলক আমি সেৱা কৰি আছোঁ, তেখেতৰ কাৰণে আমি কাম কৰি আছোঁ দিনে নিশা। আৰু হাগ্ৰামা মহিলাৰীয়ে 17 বছৰ দখলে কৰিছিলে আৰু দখল কৰিব বিচাৰিছে। দখলদাৰীবিলাকে কিন্তু সমাজৰ ভাল কাম নকৰে। ব্ৰিটিছসকলে দখল কৰাৰ লগে লগে কি কৰিছিল? আমাৰ বহুত লুটিপুটি লৈ গ'ল ব্ৰিটিছসকলে। আমাৰ শিক্ষা দীক্ষা সামাজিক ৰীতি নীতি সংস্কৃতিবিলাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলে ব্ৰিটিছসকলে আহি পেলাই। আজি আমি স্বাধীন হোৱাৰ লগে লগে ভাৰতৰ ৰীতি নীতি সংস্কৃতিবিলাকো উদ্ধাৰ হ'ল, আমিও আগবাঢ়ি যাব পাৰিছোঁ। গতিকে নিজকে যদি দখলদাৰী বুলি ভাবিছে ভাৰতৰ মানুহবিলাকক তেখেতে পুনৰ দখল কৰিব বিচাৰে, BTC অসম দখল কৰিব বিচাৰে, তেতিয়াতো আমিও সাজু হ'ম। দখলদাৰীকতো আমি চান্স নিদিওঁ। যদি সেৱা কৰিব আহিছে ৱেলকাম, কিন্তু দখল কৰিব আহিলে তাক আৰু দখল কৰিব দিয়া নহ'ব।